কৰি আছে আজি দিনটোতো মোক এইমাত্ৰই আমাৰ হোম কমিশনাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী হোমে মোক কৈছে যে আজিৰ দিনত আমাৰ এপিএছত 282 ভ্যাকেন্সি আছে এসিএছত 172 ভ্যাকেন্সি আছে কিমান লৰা ছোৱালীৰ জীৱনলৈ এক পৰিৱৰ্তন নামি আহিব কিমানে ভাল কাম কৰিব কতো পোষ্ট খালি নাথাকিব কিমান মানুহে ন্যায় পাব কালি যেতিয়া আপুনি ৰিকুইজিশনখন পাব Don't look at the rules. 35টা বিভাগৰ পৰীক্ষা পাতিব 35খন ৰুল চাওতে চাওতে আপুনি সৰু খুৰা পাৰ্সোনাল ডিপাৰ্টমেন্ট এটা এপিএসসি বনাই ল'ব লাগিব That is not your job. You are not supposed to do that. You are supposed to conduct the examination as per requisition of the government of Assam. Nothing beyond. মই ভাবো তেনেকে যদি আমি কৰিব পাৰো বহুত সোনকালে লৰা ছোৱালীক আমি নিযুক্তি দিব পাৰিম আজি প্ৰত্যেকজন পিতৃ মাতৃৰ মুখলৈ চাওক কিমান তৃপ্তিৰ হাঁহি প্ৰাপ্তিৰ হাঁহি এই হাঁহিটোৱে আমাক এক নতুন এটা বিৰাট ডাঙৰ অনুভৱ কৰে যে কৰবাত নহয় কৰবাত ভগৱানে আমাক এই সুবিধাখন দিছে যে অলপ হলেও পিতৃ মাতৃৰ জীৱনলৈ প্ৰাপ্তিৰ আনন্দ শান্তি কঢ়িয়াই আনে মই ভাবো যে কোনো ৰঙা ফিটাৰ মেৰ পাকে সেই আনন্দৰ পৰা পিতৃ মাতৃসকলক চিত কৰিব নালাগে